হিৰাঞ্চটো ধুনীয়াকৈ সজাইছে ৰ'ব মই তাত গৈ পেলাই দেখাই আছোঁ আজি মই বাছত যাম সেইকাৰণে ভাবিছোঁ আৰু কেইটামান বস্তু আপোনালোকক দেখাব পাৰিম ইয়াত বহুত ষ্টক উঠাইছে বহুত ষ্টক গুড ইভিনিং গাইজ মই এতিয়া অফিচৰ পৰা ওলাই গৈছোঁ আৰু আজিৰ ব্লগটো ডেডিকেটেডলি হ'ল খ্ৰীষ্টমাছ ব্লগ মানে খ্ৰীষ্টমাছত ইয়াত কি কি ডেক'ৰেশ্যন হৈছে ক'ত ক'ত যেনেকুৱা মই ৰাস্তাত যাওঁতে য'ত যি ডেক'ৰেশ্যন আছে মই সেইটোৱে দিম তো মই এতিয়া ষ্টাৰ্ট কৰি আছোঁ বাইপাছ ধাবাৰ ডেক'ৰেশ্যনটো দি পেলাই ইয়াৰ ডেক'ৰেশ্যনটো দেখাম তাৰপিছত মই যদি ৰাজবিহাৰীত যাওঁ ৰাজবিহাৰীত কি ডেক'ৰেশ্যন কেক কি পায় ইয়াত খ্ৰীষ্টমাছত কেনেকুৱা এনভাইৰনমেণ্ট থাকে তো মই সেইটো ব্লগ কৰি আছোঁ এইটো বাইপাছ ধাবা আৰু ধুনীয়াকৈ সজাইছে ভিতৰটো এনেকুৱাকৈ সজাইছে আৰু এইফালে ষ্ট্ৰীটটো ধুনীয়াকৈ সজাইছে সেইফালে আছে হিৰাঞ্চটো ধুনীয়াকৈ সজাইছে ৰ'ব মই তাত গৈ পেলাই দেখাই আছোঁ ইয়াত এতিয়া ভালেই ঠাণ্ডা পৰিছে বহুত ভাল ঠাণ্ডা পৰিছে 4-5 দিনৰ পৰা এইটো হিৰাঞ্চ এইটো বহুত ধুনীয়াকৈ সজাইছে বক্সটো ৰেন'ভেট কৰিছে আৰু এনেকুৱা ধুনীয়াকৈ সজাইছে আজি মই বাছত যাম সেইকাৰণে ভাবিছোঁ আৰু কেইটামান বস্তু আপোনালোকক দেখাব পাৰিম মই এতিয়া আছোঁ বেহলা ট্ৰামডিপত আৰু আপোনালোকক দেখাই আছোঁ যে খ্ৰীষ্টমাছৰ বজাৰ ইয়াত কেনেকুৱা বহিছে মানে কিমান ডেক'ৰেটিভ আইটেমছ কিমান চেণ্টা ক্লজ কেনেকুৱা ধৰণৰ চেণ্টা ক্লজ আছে বহুত কিবা কিবি আছে এইবোৰ চাওক ডাঙৰ ডাঙৰ গছ কিমান ডেক'ৰেটিভ আইটেমছ টুপি ষ্টাৰ গছ চাৰিওফালে ইফালে মই এতিয়ালৈকে এটা দোকান দেখাইছোঁ ৰ'ব ভিতৰত গৈ চাওঁ এইটো লাইন দি চব দোকান বহিছে এই গছটো বহুত ধুনীয়া লাগিছে ৰাস্তাৰ দুয়োফালে এনেকুৱা এইফালে চাওক এটাৰ পিছত এটা দোকান ইয়াত বহুত ষ্টক উঠাইছে বহুত ষ্টক মই এই দোকানৰ পৰা ছোৱালীৰ কাৰণে এটা বাৰ্বি লৈছোঁ এনেকুৱা এটা বাৰ্বি লৈছোঁ ইয়াত ড্ৰেছ চেঞ্জ কৰিব পাৰিম চব কৰিব পাৰিম চেণ্টা ক্লজ গিফ্ট দি যায় 24/5 এইটো মোৰ গিফ্ট হ'ল ছোৱালীৰ কাৰণে মই যেনেকুৱা আপোনালোকক কৈছিলোঁ কি ৰাস্তাৰ সেইফালে আৰু এইফালে দুফালে বহিছে মই ৰাস্তাটো ক্ৰছ কৰি আহিছোঁ আৰু এইফালেও আপুনি দেখক মোৰ পিছফালে দেখা গৈছে কিমান বস্তু খ্ৰীষ্টমাছ ডেক'ৰেটিভ আইটেমছ মই ছোৱালীৰ কাৰণে এটা টুপি ল'ম ভৰ্তি বস্তু চব এতিয়ালৈকে মই অকল লাইটিংবোৰ দেখাইছোঁ ইয়াত ডেক'ৰেটিভ আইটেমছ কি পায় এতিয়া মই আপোনালোকক কেক দেখাম কেকৰো ডিফাৰেণ্ট মানে বহুত টাইপৰ কেক এইবোৰ কেক হয় এইবোৰ চব ব্ৰেণ্ডেড হয় আৰু এইফালে চব লোকেল মাৰ্চমেলো হবে মাৰ্চমেলো ছোৱালীৰ স্কুলত কালি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন আছে মই মাৰ্চমেলো বিচাৰি আছোঁ আৰু এটা টুপিটো বাৰু লৈ লৈছোঁ বাট মাৰ্চমেলোটো বিচাৰি পোৱা নাই এতিয়াও চাওঁ ক'ত পাওঁ এইবোৰ 15 rupees per piece এইবোৰ 10 rupees per piece পেঞ্চিল সেইফালেও আছে ৰাস্তা এইটো আমাৰ ঘৰৰ ওচৰত মই ইয়াৰ পৰা এটা কেক ল'ম আৰু মাৰ্চমেলোটো ল'ম মোৰ ঘৰৰ ওচৰত এনেকুৱা কেক চব ব্ৰেণ্ডেড কেক আৰু এইফালে লোকেল কেক ইয়াত এনেকুৱা ৰুটি কিনিবলৈ পায় 3 টকা 4 টকা পিচ হয় মই তাৰ পৰা ৰুটি কিনিলোঁ সুমনৰ দেউতাকৰ কাৰণে এইটো মাৰ্চমেলো কিনিছোঁ নাজানো এইটো হ'বনে নাই স্কুলৰ পৰাতো কৈছে মাৰ্চমেলো ল'বলৈ মোক দোকানে ক'লে এইটোৱে মাৰ্চমেলো তো লৈ লৈছোঁ চাওঁ কি হয় তো ৰুটি কিনি মাৰ্চমেলো কিনি টুপি কিনি পেলাই এতিয়া ঘৰৰ ফালে গৈ আছোঁ
আৰু গিফ্টটো কিনিছোঁ তো আজি ব্লগটো ইয়াতে শেষ কৰি আছোঁ গুড বাই